নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছামিজ এডুকেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম নাটৰ লগত জড়িত 15টা কুৱেশ্যন আলোচনা কৰিম, 15 MCQ আলোচনা কৰিম। আৰু আপোনালোকক কৈ থওঁ এইখিনিতে আপোনালোকে কমেণ্ট কৰি জনাব পাৰিব কুৱেশ্যনবিলাকৰ এনচাৰ, নিজকে পৰীক্ষা কৰি চাব পাৰিব। আহিবলগীয়া এছাই এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় এইটো টপিক, NA TO নাটৰ যিমানবিলাক কুৱেশ্যন আছে। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে প্ৰথম কুৱেশ্যনটোত আছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ NA TO নাটো ফুল ফৰ্ম কি সুধিছে। অপশ্যনবিলাক চাওক, অপশ্যনবিলাক কি দিয়া আছে। নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন দিয়া আছে, নন আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন, বোথ অফ দিছ, নন অফ দিছ দিয়া আছে। আপোনালোকে কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰক, যাতে ভিডিঅ'টো পজ কৰিব আৰু আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নাম্বাৰ A, নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। NA TOৰ ফুল ফৰ্ম হৈছে, নাটোৰ ফুল ফৰ্ম হৈছে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। কুৱেশ্যন নম্বৰ 2ত আছে হুৱেন ৱাজ নাটো এষ্টাব্লিছ। নাটো কেতিয়া এষ্টাব্লিছ হৈছিলে, নাটো কেতিয়া স্থাপিত হৈছিলে। অপশ্যনবিলাক চাওক কি দিয়া আছে। 15 আগষ্ট 1947, 4 এপ্ৰিল 1949, 18 জানুৱাৰী 1978 আৰু 28 ডিচেম্বৰ 1999 দিয়া আছে। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে 4 এপ্ৰিল 1949। মনত ৰাখিব 1949ৰ 4 এপ্ৰিলত নাটো এষ্টাব্লিছ কৰা হৈছিলে। কুৱেশ্যন নম্বৰ 3ত আছে হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ নাটো লোকেটেড। নাটোৰ হেডকোৱাৰ্টাৰ ক'ত আছে সেইটো দিছে। অপশ্যনবিলাক চাওক। ব্ৰুচেল বেলজিয়াম, পেৰিছ ফ্ৰান্স, টকিঅ' জাপান, লেউচেন ছুইজাৰলেণ্ড দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ A, ব্ৰুচেলছ বেলজিয়াম। বেলজিয়ামৰ কেপিটেল হৈছে ব্ৰুচেল। ব্ৰুচেলত আছে নাটোৰ হেডকোৱাৰ্টাৰ। মনত ৰাখিব নাটোৰ হেডকোৱাৰ্টাৰ ক'ত আছে, বেলজিয়ামত আছে। বেলজিয়ামৰ ব্ৰুচেলত আছে। কুৱেশ্যন নম্বৰ 4ত আছে হু ইজ দ্য কাৰেণ্ট 2022 ছেক্ৰেটাৰী জেনেৰেল অফ নাটো। নাটোৰ বৰ্তমান 2020 চনৰ মহাসচিব কোন হয় সেইটো সুধিছে। অপশ্যনবিলাক চাওক কি দিয়া আছে। এণ্টনি গিউটাৰিছ দিয়া আছে, পৰ্তুগাল, জেন্স ষ্টলটেনবাৰ্গ দিয়া আছে, নৰৱে, জয় বেডেন USA, ভলডিমিয়াৰ জেলেনস্কাই ইউক্ৰেইন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ B, জেন্স ষ্টলটেনবাৰ্গ, নৰৱে। অপশ্যন নাম্বাৰ B হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 5ত আছে হুইচ ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ নাটো। নাটোৰ অফিচিয়েল লেংগুৱেজ কোনটো হয় সেইটো দিছে। অপশ্যনবিলাক চাওক কি দিয়া আছে। ইংলিছ এণ্ড ফ্ৰেঞ্চ, ইংলিছ এণ্ড উৰ্দু, ইংলিছ চাইনিজ, ইংলিছ হিন্দী দিয়া আছে। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নাম্বাৰ A, ইংলিছ এণ্ড ফ্ৰেঞ্চ। নাটোৰ অফিচিয়েল লেংগুৱেজ হৈছে ইংলিছ আৰু ফ্ৰেঞ্চ। মনত ৰাখিব ইংলিছ এণ্ড ফ্ৰেঞ্চ হৈছে নাটোৰ অফিচিয়েল লেংগুৱেজ। অপশ্যন নাম্বাৰ A শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 6ত আছে হোৱাট ইজ দ্য নাম্বাৰ অফ কাৰেণ্ট মেম্বাৰ কাণ্ট্ৰিজ অফ নাটো। নাটোত কিমানখন কাণ্ট্ৰি আছে সেইটো সুধিছে। নাটোৰ কিমানখন মেম্বাৰ আছে, কিমানখন কাণ্ট্ৰিৰ মেম্বাৰ আছে টোটেল। এটা অপশ্যনবিলাক দিয়া আছে 90, 105, 167, 130 দিয়া আছে। কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰক, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আহিবলগীয়া যিমানবিলাক এক্সাম আছে অহাৰ চান্স আছে। আছাম পুলিচ, SI হওক, DSS, DME, সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ D, 30 নাম্বাৰ অফ কাৰেণ্ট মেম্বাৰ কাণ্ট্ৰিজ অফ নাটো। নাটোৰ টোটেল 30 কাণ্ট্ৰিজৰ লগত আছে। কোনকেইখন কাণ্ট্ৰিৰ লগত আছে আপোনালোকে চাই লওক। আলবেনিয়া, বেলজিয়াম, বালগাৰিয়া, কানাডা, ক্ৰ'য়েছিয়া, গ্ৰেটছ ৰিপ্ৰেজেণ্টেটিভ, ডেনমাৰ্ক, এষ্টনিয়া, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, হাংগাৰী, আইচলেণ্ড, ইটালী, লাটভিয়া, লিথুৱানিয়া, লুক্সেমবাৰ্গ, মণ্টিগ্ৰ', নেদাৰলেণ্ড, নৰ্থ মেকডনিয়া, নৰৱে, পোলেণ্ড, পৰ্তুগাল, ৰোমানিয়া, স্ল'ভাকিয়া, স্ল'ভেনিয়া, স্পেইন, টাৰ্কি আৰু UK আৰু USA লগত আছে। টোটেল 30খন কাণ্ট্ৰি আছে। এইখন কাণ্ট্ৰি আপোনালোকে মনত ৰাখিব। ইয়াৰ আপোনালোকে মনত ৰাখিব গোটেইকেইখন কাণ্ট্ৰি।
সো ইয়াৰ ভিতৰত আমাৰ ইণ্ডিয়া নাই, কিন্তু আমাৰ ইণ্ডিয়া, ইউক্ৰেইন সেয়া কাণ্ট্ৰি নাই। ঠিক আছে, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 7ত আছে হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰি ইজ নট মেম্বাৰ কাণ্ট্ৰি অফ নাটো। চ' তলত দিয়া কোনখন কাণ্ট্ৰি নাটোৰ মেম্বাৰ নহয় বুলি কৈছে। অপশ্যনবিলাক দিয়া আছে আমেৰিকা, ইউনাইটেড কিংডম, ইণ্ডিয়া আৰু পলেণ্ড দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি টু, ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 8ত আছে ইজ ইউক্ৰেইন এ মেম্বাৰ অফ নাটো। সুধিছে যে ইউক্ৰেইন নাটোৰ মেম্বাৰ হয়নে নহয়, সেইটো সুধিছে। ইউক্ৰেইন নাটোৰ মেম্বাৰ নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এইটো, নো। ইউক্ৰেইন মেম্বাৰ নহয় নাটোৰ। কুৱেশ্যন নম্বৰ 9ত আছে হুইচ কাণ্ট্ৰি বিকাম দ্য 30 মেম্বাৰ অফ নাটো অন February 6, 2019। চ' 6 February 2019ত কোনখন কাণ্ট্ৰি নাটোৰ 30তম মেম্বাৰ হৈছিলে। অপশ্যনবিলাক চাওক কি কি দিয়া আছে। হাংগাৰী, কানাডা, পলেণ্ড আৰু মেচিডোনিয়া দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে মেচিডোনিয়া। অপশ্যন নম্বৰ D2 হৈছে ইয়াৰ শুদ্ধ উত্তৰ। চ' মনত ৰাখিব, February 6, 2019ত 30তম দেশ যোনখনে নাটোৰ মেম্বাৰ হৈছিলে সেইখন হৈছে মেচিডোনিয়া। চ' মনত ৰাখিব, মেচিডোনিয়া। কুৱেশ্যন নম্বৰ 10ত আছে কালেক্টিভ চিকিউৰিটি ইজ ডেছক্ৰাইব ইন হুইচ আৰ্টিকল ইন দ্য ফাউণ্ডিং প্ৰিন্সিপল অফ নাটো। অপশ্যনবিলাক দিয়া আছে আৰ্টিকল 1, আৰ্টিকল 3, আৰ্টিকল 5, আৰ্টিকল 9 দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ C2, আৰ্টিকল 5। আৰ্টিকল 5। কুৱেশ্যন নম্বৰ 11ত আছে হুইচ কাণ্ট্ৰি ইজ দ্য লাৰ্জেষ্ট মিলিটাৰী কণ্ট্ৰিবিউটৰ টু দ্য নাটো এলিয়েন্স। অপশ্যনবিলাক দিয়া আছে ৰাছিয়া, আমেৰিকা, চাইনা আৰু জাপান দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2, আমেৰিকা। কুৱেশ্যন নম্বৰ 12ত আছে হুইচ মেম্বাৰ কাণ্ট্ৰি অফ নাটো ডাজ নট হেভ এনি আৰ্মি। এটা অপশ্যনবিলাক দিয়া আছে হাংগাৰী, পলেণ্ড, কানাডা আৰু আইচলেণ্ড দিয়া আছে। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ D2, আইচলেণ্ড। আইচলেণ্ড, অপশ্যন নম্বৰ D। 13 নম্বৰ কুৱেশ্যনত আছে নাটো ইজ ন'ন বাই হোৱাট আদাৰ নেম। চ' নাটক আৰু এটা নামেৰে জনা যায়, সেই নামটো কি সুধিছে। ট্ৰেড ট্ৰিটি দিয়া আছে, ডিফেন্স ট্ৰিটি, অপেন স্কাই ট্ৰিটি, নন অফ দিছ দিয়া আছে। চ' কমেণ্ট কৰি জনাবলৈ চেষ্টা কৰক আপোনালোকে। কমেণ্ট কৰক, ভিডিঅ'টো পজ কৰক আৰু কমেণ্ট কৰক। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2, ডিফেন্স ট্ৰিটি। অপশ্যন নম্বৰ B। কুৱেশ্যন নম্বৰ 14ত আছে হুইচ ট্ৰিটি ডিড দ্য ছ'ভিয়েট ইউনিয়ন মেক ইন 1955 ইন এ ৰেছপন্স টু নাটো। অপশ্যনবিলাক দিয়া আছে ৱাৰ্ছ পেক্ট, ট্ৰিটি অফ পুৰন্দৰ, ট্ৰিটি অফ পেৰিছ আৰু ট্ৰিটি অফ ভেটগাছ দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ A, ৱাৰ্ছ পেক্ট। অপশ্যন নম্বৰ A হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 15ত আছে হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী জেনেৰেল অফ নাটো। চ' ফাৰ্ষ্ট ছেক্ৰেটাৰী জেনেৰেল কোন আছিলে নাটোৰ, সেইটো সুধিছে। অপশ্যনবিলাক চব কি কি দিয়া আছে। লৰ্ড হেষ্টিংছ ইছমে ইউনাইটেড কিংডমৰ হয়, পল হেনৰী স্পাক বেলজিয়াম, এণ্ডাৰ্ছ ফৰ্চ ডেনমাৰ্ক আৰু নন অফ দিছ দিয়া আছে। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ A2, লৰ্ড হেষ্টিং ইছমে ইউনাইটেড কিংডম। চ' আপোনালোকে মনত ৰাখিব, নাটো ফুল ফৰ্মটো হৈছে নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। নাটো এষ্টাব্লিছ হৈছিলে 4 এপ্ৰিল 1949ত। আৰু নাটোৰ হেডকোৱাৰ্টাৰ আছে ব্ৰুছেলত আছে, বেলজিয়ামৰ কেপিটেল ব্ৰুছেল। হু ইজ দ্য কাৰেণ্ট 2022 ছেক্ৰেটাৰী জেনেৰেল অফ নাটো হৈছে জেন্স ষ্টলটেনবাৰ্গ, নৰৱে। তেওঁ নৰৱে হয়। ঠিক আছে। হুইচ ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ নাটো। নাটোৰ অফিচিয়েল লেংগুৱেজ হৈছে ইংলিছ এণ্ড ফ্ৰেঞ্চ। হোৱাট ইজ দ্য কাৰেণ্ট মেম্বাৰ কাণ্ট্ৰিজ অফ নাটো 30। টোটেল 30খন কাণ্ট্ৰিৰ মেম্বাৰ হৈছে।
ইয়াতে আমাৰ ইণ্ডিয়া মেম্বাৰ নহয় নাটোৰ, আৰু ইউক্ৰেইনো নাটোৰ মেম্বাৰ নহয়। ঠিক আছে। হুইচ কাণ্ট্ৰি বিকাম দ্য 30 মেম্বাৰ অফ নাটো অন February 6, 2019? সেয়া হৈছে মেচিডোনিয়া কাণ্ট্ৰিখনে নাটোৰ 30তম মেম্বাৰ হৈছে 6 ফেব্ৰুৱাৰী 2019 চনত। হুইচ আৰ্টিকল ডেছক্ৰাইব কালেক্টিভ চিকিউৰিটি ইন দ্য ফাউণ্ডিং প্ৰিন্সিপল অফ নাটো? সেইটো হৈছে আৰ্টিকল 5। হুইচ কাণ্ট্ৰি ইজ দ্য লাৰ্জেষ্ট মিলিটাৰী কণ্ট্ৰিবিউটৰ টু দ্য নাটো এলিয়েন্স? সেয়া হৈছে আমেৰিকা। হুইচ মেম্বাৰ কাণ্ট্ৰি অফ নাটো ডাজ নট হেভ এনি আৰ্মি? সেয়া হৈছে আইচলেণ্ড। নাটো ইজ অলছ' ন'ন বাই হোৱাট আদাৰ নেম? সেয়া হৈছে ডিফেন্স ট্ৰিটি। হুইচ ট্ৰিটি ডিড দ্য ছ'ভিয়েট ইউনিয়ন মেক ইন 1955 ইন ৰেছপন্স টু নাটো? সেয়া হৈছে ৱাৰ্ছ পেক্ট। ফাৰ্ষ্ট ছেক্ৰেটাৰী জেনেৰেল অফ নাটো হৈছে লৰ্ড হেষ্টিংছ ইছমে। তেওঁ হৈছে ইউনাইটেড কিংডমৰ। চ' ধন্যবাদ। আজিৰ ভিডিঅ'ত এইকেইটাই কুৱেশ্যন আছিলে, আৰু আপোনালোকে যদি মোৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে নিশ্চয় ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো। ধন্যবাদ।